গুড মৰ্ণিং। আজি মই এফালে যাম, মানে এটা বিশেষ কামত। কামটো কি মই দেখাই আছোঁ, মানে বহুতে হয়তো নাজানে আৰু বহুতে জানে, আৰু জনাটো চাগে ভালেই। সেয়াই। কি ভাবিছা কেলে? অঁ, এয়া যাব লৈছোঁ। ক'ত থলো সেইযোৰ? ব'লক ব'লক। কোনে গ'ল আকৌ? ৰ'ব লাগিব। মই পালোহি। পিছে পিছে ঘূৰি ফুৰিছোঁ। আকৌ গৈছোঁ। কৈ থাকিলে কি হ'ব? নহ'ব নহ'ব। এয়া বস্তু বনাবলৈ থৈ দিয়া আছে, অকণমান পাছত আমি বনাম। আমি এতিয়া বহি আছোঁ, অকণমান পিছত চাহ দিবহি। খাম মই ৰৈ আছোঁ আৰু অকণমান অহা সময় হ'ল। তাৰপৰা আমি এইবোৰ কাম চাম কৰি থাকিলোঁ, এইবোৰ চালোঁ অলপ টাইম, বনাই দিলে। তাৰপৰা আকৌ এটা বনাম, সেইটো বনালে ভিডিঅ'টো কৰি দেখাম ভালকৈ। তাৰপাছত এইগৰাকী আমাৰ তন্ময়ী। অহা বাৰত হাঁহিয়ে আছোঁ। চাহ খাম, কিহেনো চাহ খাবলৈ দিয়ে এতিয়া। মই কৈছিলোঁ বাৰ্থডে খাবলৈ আছিলে, বাৰ্থডে দিয়ে নিদিয়ে খাবলৈ দিয়ে। আকৌ কেক আছে বোলে, আছে। অঁ, বাৰ্থডে খাম। কিহৰ পাৰ্টি নকওঁ আৰু, এইটো চিক্ৰেট মানে অকণমান। চাহ দিবলৈ আহিছে বা, নিজে বনোৱা কেক পাৰ্টি। এইটোৱে পাৰ্টি। প্ৰথমতে ময়দা দিছে, ময়দা বোলে 75 দিব লাগে। মানে প্ৰথমতে 50 দিব লাগে। জোখটো 75 নাই যে। তোৰ 25টো আছে নো? আছে। কি চিঠা? হাতখন তল হ'ব হৈ আছে। হৈছেনে? বহুত লং, বহুত দীঘলীয়া হৈ যাব দিয়া। এই 25 হ'ল। এতিয়া ভাল হৈ গ'ল। কিমান অলপ বস্তু আছিলে ন, এতিয়া লাগিলে কিমান হৈ গ'ল চাওকচোন। আৰু এইটো দিবলৈ আছেই। ঘৰ আহি পালোহি। ভিডিঅ'টো কমপ্লিট কৰা নহ'ল, কিবা এলাহ টাইপ লাগিলে। মই শিকিলোঁ বাৰু। তাৰপাছত নেক্সট ভিডিঅ'ত মানে যদি লাগে আৰু মই দিম, মানে কেনেকৈ বনায়। একদম চিম্পুল হয়, বহুত টাফ টাইপ ভাবিছিলোঁ, কিন্তু ইমান টান নহয়। আকৌ ঘৰত বনাব লাগিব, বস্তুকেইটা কিনিব লাগিব। বাকী ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। আজিলৈ বাই বাই।